সৰস্বতীৰ মাজতে গোটেই আপোনালোকক দেখাই আছিলোঁ যে গোগামুখ আৰু ধেমাজি জিলা ডিষ্ট্ৰিক্টৰ ভিতৰত কিমানকেইখন ঠাইত সৰস্বতী পূজা আয়োজন কৰিছে আৰু তাৰ মাজতে আমি পাইছোঁ যে অসমীয়া থলুৱা এখন বিয়া আৰু যিহেতু দাদা খুব চিনাকি নিজৰে চিনাকি সেইকাৰণে দাদাই আমাক মাতি আনিলে আৰু বিয়াখন আজি চাবলৈ আহিব দিলে গাইছ আৰু বিয়া নক'লেও মই দৃশ্যবিলাক দেখাই আছোঁ তাৰ মাজতে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে তাৰ মাজত কি তেওঁলোকে মানে অসমীয়া কেনেকুৱা থলুৱা আমি সৰস্বতী পূজা খাব লাগিছোঁ তাৰ মাজতে আমাৰ দাদাক লগ পাৰোঁ দাদাৰ আজি শুভ মানে একদম শুভ বিবাহ দিন আৰু যুগ্ম জীৱন আৰু তেখেতৰ ভৱিষ্যতটো আমি উজ্জ্বল কামনা কৰিলোঁ আৰু দাদা যিহেতু আজি ইমান ধুনীয়াকৈ প্ৰক্ৰিয়াকৈ আপোনালোকে এই মানে বিয়াখন আয়োজন কৰিছে এই বিয়াখনৰ মানে কেনেকুৱা ধৰণৰ মানে আপুনি ভাবিছিলে যে উন্নত কৰিম বুলি বা এনেকৈ কিবা ধৰণৰ মই ভবাতকৈতো বহুতেই ভাল হৈছে বহুতেই ভাল হৈছে খুবেই আনন্দিত কাৰণ মই যিমান ভাবিছিলোঁ ৰাইজ মিলিতকৈ বেছি হৈছে ভালেই চাইছোঁ তাৰ মাজত বিশেষকৈ ভাল লাগিলে তোমালোক আহি বহুত ধন্যবাদ একচুৱেলি সেইটো আমাৰ অসমীয়া মানুহৰ এটা নিয়ম আছে কি আমি যিহেতু ক'বলৈ গ'লে নাপায় আমি তেওঁ কৈছোঁ যে নমতা বিয়া খাবলৈ নাপায় কিন্তু আমি আহিলোঁ দেখিলোঁ যে অসমীয়া এটা পৰম্পৰা সাজপাৰ চলি আছে যিটো পৰম্পৰাটো আমি মানে কেপচাৰ নকৰি নোৱাৰিলোঁ চাগে ৰঙা ৰঙা মাছ দিছে মাংস দিছে চব বস্তু সদায় কেনেকুৱা লাগিছে ইয়াক সুধিছোঁ ঐ ভাইটি কেনেকুৱা লাগিছে এইপিনে কেনেকুৱা লাগিছে এইপিনে সি লাজ কৰিছে যে সি লাজ কৰিছে ধুনীয়াকৈ দি আছে খাই আছোঁ আৰু আপোনালোকে চাই থাকক যিহেতু আমি দাদাৰ বিয়াখন খালোঁ আৰু আমাৰ ইয়াতে দাদাক লগ পালোঁ দাদাৰ এটা কেটাৰিং চেণ্টাৰ আছে তেওঁলোকৰ এটা গ্ৰুপ আছে তেওঁলোকে বিভিন্ন ঠাইত যায় আৰু বিভিন্ন ঠাইত তেওঁলোকে গৈ এই কেটাৰিঙৰ তেওঁলোকে কামখিনি কৰে দাদা আপোনালোকৰ কেটাৰিংটোৰ নাম কি আমাৰ নৱসূৰ্য কেটাৰিং গ্ৰুপ হয় তাতে আমি আজি 3 বছৰ আগৰ পৰা তাত কুকিং চিষ্টেম কৰিছোঁ গতিকে 3 বছৰৰ পৰা আমাৰ কুকিং কেটাৰিং বা আমাৰ ধৰি লওক বিয়াত যিমানখিনি বস্তু লাগে আমি গোটেইখিনি দিব পৰা ব্যৱস্থাত আছোঁ আৰু আমি নাৰায়ণপুৰ তাঁতিবাহৰ পৰা আহিছোঁ এইখন যে তেখেতসকলৰ ঘৰত এতিয়া আমাৰ এই দ্বিতীয় বছৰ ভণ্টি বিয়াত আহিছিল আৰু এইবাৰ দাদা বিয়াত আহিছিল মানে আপোনালোকে মানে এবাৰ কাম কৰাছোঁ বেক টু বেক মানে পাই থাকে যিসকল মানে তেওঁলোক ভাইটি হওক ভণ্টি হওক বিয়া হ'লে মানে একচুৱেলি গম পাইছেনে ছাৰ্ভিচটো তেওঁলোকৰ একদম ভাল নিট এণ্ড ক্লিন খুব ধুনীয়া ছাৰ্ভিচ সেইকাৰণে আগতে তেওঁলোকৰ ভনীয়েকৰ বিয়াত আছিলে এতিয়া তেওঁৰ ককায়েকৰ বিয়াত আছে গাইজ তেওঁলোকৰ ফোন নম্বৰ মই মোৰ ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তেওঁলোকক যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ যদি আৰু মানে কি হয় দাদা আপোনালোকৰ কেটাৰিংটো মানে কিমান কি হয় কিমানখিনি কষ্টলি হয় কিমানখিনি কিবা ধৰি লওক আমাৰ আইটেমৰ লগত কথা আৰু চিফ কেপাচিটিৰ লগত কথা আমি একেলগে 30জন যুৱক যাব পাৰোঁ এটা গ্ৰুপত আৰু এনেকৈ কুকিং চিষ্টেম হ'লে ধৰি লওক হেভি বিয়া হ'লে 3খন বিয়া যদি ধৰি লওক অলপ সৰুকৈ বিয়া হয় তেতিয়া আমি 4-5খন বিয়া এনেকৈ তাতে আমি সৰস্বতী পূজাৰ আজি প্ৰগ্ৰেম কৰি আছিলোঁ তাৰ মাজতে আমি আহিলোঁ ইয়াতে কিছুমান সুন্দৰী দেখিছোঁ যিহেতু আজি সৰস্বতী পূজা কেনেকুৱা লাগিলে আজি খাবলৈ গৈছিলে নে খুব ভাল লাগিলে যিহেতু সকলোকে সুধিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিলে সৰস্বতী পূজা আৰু যিহেতু আপোনালোকৰ আজি যিহেতু সৰস্বতী আপোনালোকৰ বাক দেৱী হয় আৰু সৰস্বতী আপোনালোকৰ মানে হাজোন কাচনত বোলে আজি বোলে আপোনালোকৰ মানে একমাত্ৰ দিন বোলে কেনেকুৱা গ'ল আজিৰ দিনটো এনেই ৰাতিপুৱাৰ পৰা কেনেকুৱা প্ৰিপেৰেশ্যন এতিয়া মানে সৰস্বতী খাই বিয়া খায়